সম্পাদক শ্ৰী মহেন্দ্ৰ বসুমতাৰী। এই আমাৰ ইউটিউবৰ প্ৰেম নাৰায়ণ চৰকাৰ, তেখেতক আমি ধন্যবাদ জনাইছোঁ। আৰু পৰৱৰ্তী অনুষ্ঠানসমূহ যাতে আমাক এনেধৰণৰ ভিডিঅ' সংগ্ৰহ কৰি সহায় সহযোগ আগবঢ়াই যায়। ধন্যবাদ। আমি আজি যিটো সম্পূৰ্ণ যিটো নিয়ম যিখিনি আপোনালোকে যিখিনি চাকি বন্তি লগাইছে, চাকি বন্তি ফল মূল যে লগাইছে, এই ফল মূলৰ বিষয়ে কওকচোন। ইমানবিলাক যে চাকি কি দেৱতাৰ প্ৰতি মানে লগাইছে? আৰু আমাৰ ইয়াতে মূল হ'ল বুঢ়া বাথৌ, যাক নেকি মহাদেৱ বুলি কোৱা হয়, আৰু তেখেতৰ লগত আহে বাথৌ বুঢ়াই বুলি কয়। বুঢ়া বাথৌ আৰু পাৰ্বতীকে কামাখ্যা বুলিও কয়। গতিকে এই তেখেতসকলৰ যিবিলাক মন্ত্ৰী, সেনাপতি, পালি পহৰীয়া আছে, সেইবিলাকৰ আমাৰ বিভিন্ন নাম আছে। আইলা, আগাৰা, হাজি, সংগুৰ, হল্লি, ভৰালি, বুজিছা নাই, আলিমৰা, লাঞ্জাৰ, হাঞ্জা, আখমানা, শালিমইনাও, বুজিছা নাই, এইবিলাক আছে। এই যে ভেলখন এই হ'ল আই ভগৱতী, মা ভগৱতী। এইখন হ'ল পশ্চিমালী আই বুলি কোৱা হয়। সৰুজনা আই, পশ্চিমালী আই বুলি কয়। এই আইজনীৰ নামত আমি ইয়াতে পূজা কৰিছোঁ। আৰু আমাৰ বৰজনা আই আছে, সেই বৰজনা আই, তাতো সেইজনা হ'ল বৰজনা আই। এই বৰজনা আই ভগৱতী, ইয়াত আই ভগৱতী পূজা আছে ইয়াতে। ইয়াত আই ভগৱতী, ইয়াত মানে আমি পাৰ আজি আৰু কাইলৈ আমাৰ পাৰত বগা পাৰ এৰি দিয়া হ'ব, আৰু বগা পাতি ছাগলী এটা এৰি দিয়া হ'ব ইয়াতে পূজা কৰি। ভগৱতী 9 আছে কাৰণে ইয়াতে হয়। বৰাই, কৰুৱাই, হাগুৰিয়াই, বাদুৰি, আই ভগৱতী 9জনী ভনী, গোটেইকেইজনী আই ভগৱতী ইয়াতে চাকি 9খন নৈবেদ্য। এই যে পৰম্পৰা আপোনালোকে এইবাৰ বোলে 9 বছৰৰ পিছতহে পাতিব পাইছে, 5 বছৰৰ পিছে পিছে কিয় পাতে আপোনালোকে? না কি এইটো নিয়ম আছে কিবা আপোনালোকৰ ঠাকুৰকুচি গাঁৱৰ? কাৰণ সকলোৰেতো নহয়, সকলোৰে বেলেগ বেলেগকৈ পাতে। পুৰুষৰ পৰা মানে চলি আছে আৰু নিয়ম 5 বছৰ মূৰে কৰিব লাগিছিল, কিন্তু এই লকডাউনৰ কাৰণে কৰিব নোৱাৰিলে। এই 9 বছৰ কৰিলে যিয়ে হওক, আপোনালোক নিয়ম নীতি কিছুমান মানে পাহৰি যোৱাৰ নিচিনা হৈছে, হেৰাই গৈছে আমাৰ মাজৰ পৰা। আমাৰ এই পূজাখন ক'ব গ'লে আমি যে এই পাহৰিছোঁ দেৱ দেৱতাবিলাকক, আমি আচলতে প্ৰকৃতি পূজা। আমি জনজাতীয়, বিশেষকৈ আমাৰ জনজাতীয় পুৰুষসকল প্ৰকৃতি পূজা। এই দেৱতাবিলাক আমি যেতিয়া আহ্বান কৰিম, তেতিয়া আমি এই অঞ্চলৰ পুখুৰী, নদী, নিজৰা, পাহাৰ, পৰ্বত গোটেইবিলাকক আহ্বান কৰি আমাৰ পূজা নদ নদী। আপোনাৰ দীঘাৰৰ চংবিল আছে, সেই চংবিলখনৰ নামো উচ্চাৰণ কৰিব। কলঙনি আছে, দীঘাৰণি আছে, এনেকুৱা সেইবিলাক উচ্চাৰণ কৰিব। গাঁৱতো উচ্চাৰণ কৰিব। এই তাঁতিমাহ, তাঁতিকুঁৱৰী আছে। বুন্দাৰ পৰা আমাৰ সীমা এইফালে আমি বুন্দাটো আমাৰ কালাপানী বুলি ক'লে এটা দেৱতা আছে, সেইটোকো আমি মানে ইয়াত পাতোঁ। আৰু এই হাতীচিলাত আমাৰ সাতপতি বুলি কয়, সাতভনী, তেওঁলোককো আমি ইয়াতে আহ্বান কৰোঁ। খামৰেঙা বিল যিখন আছে, তেওঁলোককো আমি ইয়াতে আহ্বান কৰোঁ। আচ্ছা, এইখিনি বস্তুখিনিৰ নামটো কি হয়? এই বস্তুখিনিৰ নাম হয় এইটো কয় আমাৰ হেৰিত দাখৰ। ইয়ে দিয়ে ছাগলী, চৰাই, চব বলি বিধান হ'ব। গাহৰি হ'ব এটা, ছাগলী হ'ব 5টা, মানে ছাগলী হ'ব 4টা। আৰু এইকেইটা কি বস্তু? এইকেইটা আমাৰ যিজন হেৰি আছে, গদখা আছে, তেওঁৰ এই মাথাটো তেল দি পেলাই চিচা, তাৰমানে নাচন কণীটো আৰু কণী যিখন সেইটো বাঁহৰ ঠুনি। আৰু এইটো হ'ল আমাৰ গদখা মায়ে তেজ যে খাব, যেতিয়া বুলি দিম ইয়াতে তেজ দিব লাগিব, তেজ খাব। এইটো হ'ল তেজ খাৱা বাতি। এইটো হ'ল তেলৰ তাৰি বুলি কয়। মাথাটো যেতিয়া আপোনাৰ এই নাচি লাগি যেতিয়া হেৰি হ'ব, তেতিয়া তেলটো দি পেলাই মাথাটো তেওঁ চুচি দিব। আৰু এইখন
এইখন তুৰুৱাল, এইখন তাৰমানে আগতে আছিলে। এইখন তাৰমানে আমাৰ এই কাষৰে একে আমাৰ বাবা মায়ে বাবাৰ সময়ত মানে আপোনাৰ আমাৰ দেউতা সকলো দেউতা আমাৰ দেউতাহঁতেও ব্যৱহাৰ বছৰৰ ওপৰত হ'ল। দেউতাৰ বাপক হেঁতে তেওঁলোকে আমাৰ ককা দেউতা এতিয়া ক'বলৈ গ'লে আপোনালোকৰ বয়স যথেষ্টখিনি হৈছে হয় মেক্সিমামটো 60 আপোনালোকৰ দেউতাৰ আগৰ ককা দেউতাৰ তেতিয়াহ'লে 100 বছৰ কি 200 বছৰে হ'ব এইটো আমি নিজে যেতিয়া এইখন অলপ দুৰ্বল হৈ গ'ল সেইকাৰণে আমি যথেষ্ট পুৰণাও হৈছে এইবিলাক আমি নিজে একবাৰ মাৰি দিলি আৰু মিছ নহয় এইখন এইবিলাক আমাৰ দিনত বনোৱা হৈছে আমি সম্পত্তি তাৰমানে বনাই লৈছোঁ আমি এই দুইটা আমাৰ দিনত হেৰি কৰিছিলোঁ তেতিয়াই বনোৱা হয় আৰু এইটো হ'ল আমাৰ থাল বুলি কয় এই চেফগাৰ্ড মানে ধৰ হেৰিবিলাকৰ CRP বিলাকৰ নাথাকে সেইটো আমাৰ এইখন যিটো মোৰ ব্ৰহ্মাস্ত্ৰ এটা যদি শত্ৰুপক্ষ লাগিব লগা হয় শত্ৰুৱে যদি তাৰমানে গুলি কৰে এতিয়া এই বস্তুটো এতিয়া ক'ত পাব এইটো ব্ৰিটিছ যুগৰ হয় ব্ৰিটিছ যুগৰ হয় গড়ৰ চামৰা কেনেকে বনাইছে বস্তু এইখিনি গোটেইখিনি লোক তাত যাব ব্যৱহাৰ হ'ব এইটো কি বছৰ মানে খালি পূজাৰ সময়তে ব্যৱহাৰ কৰা হয় না পূজাৰ সময়তে আজি 9 বছৰ মূৰত ওলাইছে আজি 9 বছৰৰ মূৰত 9 বছৰ মূৰত নমস্কাৰ জনাইছোঁ যে আপোনালোকৰ আশীৰ্বাদ এই আজি আমি বৰ্তমান আজি তালৈ গুচি যাব গতিকে তাতে ইমান চৰাই কটা হ'ল ছাগলী কটা হ'ল এই তাৰ পাপটো কোনে দৰ্শন কৰিব গতিকে পাপটোতো এতিয়া আমি দৰ্শন কৰিব লাগিব কিন্তু এইটোতো নীতিত নপৰি ক'ব গতিকে আপোনালোকে যিহেতু মানে চন্দাল সজাইছে গতিকে এটা পাপযুক্ত কিন্তু আপোনালোকেই হ'ল কিন্তু মই নহয় তাৰ কাৰণে মই আজি নমস্কাৰ জনাইছোঁ সেইকাৰণে আজি সকলোকে আজি কামৰূপ কামাখ্যাটো আজি মা ভগৱতী কথাকে কৰিছোঁ যে আমাৰ মনৰ আশা পূৰ্ণ হ'লে কি হ'ব তেতিয়া আপোনাৰ মনৰ আশা যেতিয়া পূৰ্ণ হয় তেতিয়াহ'লে আমাৰ ভৰিবিলাক সদায় চিধা হয় সেইকাৰণে আজি এতিয়া মই কিমান চৰাই কাটিম কিন্তু আমি নিজেই নাজানো কেইটা চৰাই মানে ধন্যবাদ।
দেও ধনী আহিছে তেওঁ এতিয়া পূজা আৰম্ভ কৰিব তেওঁলোকৰ যিটো পৰম্পৰা তেওঁলোকৰ যিটো সংস্কৃতি সেই সংস্কৃতি এতিয়া আহি হেৰি কৰিব তেওঁৱে হ'ল মেইন দেওধনী আৰু সন্তাক পিছতে পূজা আৰম্ভ কৰিব তাৰে নিয়মখিনি আপোনালোকক আজি দেখুৱাই আছোঁ